सजना जी मैनू छड़ के नहीं जाना कदी झूठे वादे सही दिल से निभाना कदी So what's up guys, কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক ভালে আছে মই একদম লল্লন টাপ আছো সো এই সপ্তাহৰ মূৰে যেহেতু মই ভিডিও টিম বুলি কৈছিলো মানে ভিডিও বনাম বুলি কৈছিলো সো আজি মই গৈছো ভিডিও বনাবলৈ কাৰণ এক সপ্তাহ কমপ্লিট হৈ গৈছে এক সপ্তাহৰ মূৰে ভিডিও টিম বুলি কৈছিলো সো আপোনালোকে যদি লাইক শেয়াৰ কমেন্ট কৰি পিনে মই অকমান সহায় কৰে মানে অকমান উৎসাহ দিয়া তেতিয়াহে আৰু সোনকালে মই ভিডিও আনিব পাৰিম ন সো সেইটো কাৰণে কৈছে শেয়াৰ দবাই দিব আৰু ভিডিওটো আৰম্ভ হোৱাৰ আগতে লাইকটো দাব নালাগে ভিডিওটো ভাল লাগিলে লাইক দাব সাবস্ক্ৰাইবটো দবাই দিব ঠিক আছে যাতে আকৌ এনেকৈ বেলেগ এটা ভিডিও লগ পাওঁ সো হোৱাটছ আপ গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আম বিশ্বজিৎ আৰু আপোনালোকে চাইছে মোৰ চেনেল HighFly সো ফাৰ্ষ্ট অফ অল মই ঋষিকেশক পিক আপ কৰি আহোঁ ঋষিকেশ কোন ঋষিকেশ মোৰ লগৰ যদি আছে আপুনি ফাৰ্ষ্ট টাইম চাইছে তেনেহ'লে আপুনি গম নাপায় ঋষিকেশ কোন সো ঋষিকেশ হ'ল মোৰ লগৰ সিয়ে মোৰ লগত বেছিভাগ যায় সো তাক মই পিক আপ কৰি পিনে আপোনালোকক লগ পাই আছোঁ আধা ৰাস্তামান পাম চাগে তেতিয়া লগ পাইছোঁ মোৰ লগত সো লেটছ গো So alright guys, ঘৰৰ পৰা ওলাই পিনে ঋষিকেশক উঠাই আনো ঋষিকেশ পিছপিনে বহি আছে দে মাতটো তেতিয়া বহি আছো মই বঢ়িয়াকৈ বহি আছে এতিয়া সো এতিয়া ডেষ্টিনেশ্যনটো যিহেতু গমেই পায় ৰাণীৰ পিনে যোনটো ডেকেথলন আছে এটা ডাঙৰ শ্ব'ৰুম মানে ৱেৰ হাউচ শ্ব'ৰুম নহয় ৱেৰ হাউচ সেই ৱেৰ হাউচটোলৈ গৈ আছোঁ বস্তু অকণমান আনিবলৈ আছে তো সেইটো কাৰণে ভাবিলোঁ কি যে ভ্লগিংটো কৰোঁ সো এতিয়া ধুনীয়াকৈ লাহে লাহে গৈ থাকোঁ আৰু সো আপোনালোকে ছাবস্ক্ৰাইব নকৰে শ্বেয়াৰো নকৰে সেনেকৈতো ভাল নালাগে ন সেইটো কাৰণে কৈ থাকোঁ যে শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো এণ্ড বেল আইকনটো দবাই দিব তেতিয়াহে আপোনালোকৰ তাতে মই ভিডিঅ' দিয়াৰ লগে লগে নটিফিকেশ্যন যাব সো আপোনালোকে যিমানে শ্বেয়াৰ কৰিব সিমানে মোৰ মানে ভাল লাগিব আৰু ছাবস্ক্ৰাইব কৰি থাকিব আপোনালোকৰ 40% নন ছাবস্ক্ৰাইব নকৰে সেইটোৱে মোৰ অন্তৰত বহুত আঘাত দিয়ে এণ্ড মোৰ কাৰণে এতিয়া এটা ভিউজৰ বহুত সো সেইটো কাৰণে কৈ থাকোঁ শ্বেয়াৰো কৰি দিব কৰি দিয়ক আৰু ইমান আৰু কৈ আছোঁ তেতিয়া কৰিব লাগে ন সো এতিয়া ইমান এটা এনাৰ্জি নাই মোৰ এনাৰ্জিৰ পৰা ল' হৈ আছে সো অকণমান আগত যাই পিনে আকৌ লগ পাই আছোঁ মানে অকণমান বাইকখন চলাওঁ অকণমান সময় তেতিয়া এনাৰ্জিটো আহি যাব সেই এনাৰ্জিটো আহিলেহে ভিডিঅ'টো বনাই পিনে মানে এটা লল্লন টাপ লাগে সো অকণমান আগত গৈ পিনে আকৌ লগ পাই আছোঁ চলৰাইতকৈ যেতিয়া আধা ৰাস্তা আহি পালোঁ এণ্ড অলপ এটা মানে জোচটো আহিছে ভ্লগিং কৰা মানে মোৰ অকণ মানে টোপনি ভাৱটো আহি আছিল সেইটো কাৰণে মানে ভ্লগিং কৰা একেবাৰে মানে এলাহ এটা লাগিছিল হেলা লাগিছিল মানে এলাহ কিবা এটা হয় আৰু সো সেইটোৱে লাগি আছিলে সেইটো কাৰণে মানে একো কথা ক'ব পৰা নাছিলোঁ এণ্ড এতিয়া মানে লল্লন টাপ হৈ গৈছোঁ অকণমান টাইম বাইকখন চলাই পিনে পুৱা টোপনি ভাৱটো গুচি গ'ল এতিয়া আপোনালোকে যদি দেৰিলৈকে ভিডিঅ' চালে হয় তেতিয়া মানে অকণ ভিডিঅ'টো আৰু বেছি ভালকৈ বনাই বেছি ভাল লাগে আৰু কথা কৈ থাকিও তেতিয়া মানে এটা আমেজ লাগে কিন্তু আপোনালোকে নাচায় এভাৰেজ চাই 3 মিনিটমান চাই আৰু কি ক'ম আৰু মানে অন্তৰত আঘাত আৰু মোৰ ইমান কষ্ট কৰি আছোঁ আপোনালোকৰ কাৰণে আপোনালোকে নাচালে কেনেকুৱা লাগিব মোৰ হয় নহয় চ' আগতেও ক'লোঁ অকণমান আগতেও কৰি যে শ্বেয়াৰ কৰি দিব সেইটো আকৌ এতিয়া কৈ আছোঁ শ্বেয়াৰ কৰি দিব আকৌ শ্বেয়াৰে কৰি দিব যাতে অতি সোনকালে মই 1K কৰিব পাৰোঁ 1K কৰিলে এটা মোৰ মাইলষ্ট'ন মানে কমপ্লিট হোৱা যেন হ'ব তেতিয়া মানে এটা উৎসাহ পাম মোৰ বেছি ভাল লাগিব মনটো যে মোৰ 1K হ'ল আৰু মজা কণ্টেণ্ট আনিব লাগে ইয়াতে তেতিয়াহে দূৰত যাব পাৰিম মই এতিয়া ছাবস্ক্ৰাইবাৰ কেইটা মোৰ দেখা নাপায় কাৰণ মই এইটো অফ কৰি থৈ দিছোঁ এতিয়ালৈকে মোৰ 100 ছাবস্ক্ৰাইবাৰ হোৱা নাই কাৰণ আপোনালোকে শ্বেয়াৰ নকৰে চ' সেইটো কাৰণে মই কৈয়ে থাকিব লাগে সদায় শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক সো যেতিয়া মোৰ 1K ছাবস্ক্ৰাইবাৰ হৈ যাব তেতিয়া মই খুলি দিম যে মোৰ কিমানকেইটা ছাবস্ক্ৰাইবাৰ হৈছে বুলি সো এতিয়া যিহেতু 100টাও হোৱা নাই সেইটো কাৰণে বন্ধ আছে মই মানে অকণমান মানে ভাল দূৰ জেগাত যাই ভাল পাওঁ যাতে আপোনালোককো দেখাব পাৰে যাতে মোৰ মনটো ভাল লাগে অকলশৰীয়া ফিল নহয় সেইটো কাৰণে মই ভ্লগিংটো মানে চুজ কৰিছিলোঁ এতিয়া আপোনালোকে যদি মোক ছাপৰ্ট নকৰে মানে ছাপৰ্টটো নিদিলে এতিয়া মোৰ মনটো বেয়া লাগিব দিয়কচোন হয়নে নহয় সো এইটো কাৰণে কৈছোঁ ছাপৰ্ট কৰক বাছ সেইটোৱে লাগে আৰু মোক আপোনালোকে মৰম দিয়ক মানে এটা কমেণ্ট কৰি দিব তেতিয়াহে ভাল লাগিব ন যে মোৰ কি মিষ্টেক হৈ আছে আপোনালোকে কি চাব বিচাৰে তেতিয়াহে মই গম পাম মই নিজৰ ফালৰ পৰা বেষ্ট ট্ৰাই কৰি আছোঁ কিন্তু আপোনালোকে যিখিনি লাগে সেইটো নকোৱালৈকে মইতো গম নাপাম ন মোৰ কোনখিনিত ভুল হৈছে সেইটো কাৰণে কৈ আছোঁ কি যে আপোনালোকে এটা কমেণ্ট কৰি দিব যে ভিডিঅ'টো ভাল হৈছে নে বেয়াই হৈছে
সো এতিয়া আহি পালোঁ দীপৰ বিল এতিয়া কিবা এটা ভাল লাগে আৰু দীপৰ বিলটো নেচাৰ কলিং অৰ ৱাট এই ৰাস্তাটো কিবা এটা ভাল লাগে মানে এইটো মানে যোনটো কাৰ্ভ চাৰ্ভ আছে ন ইয়াতে সেইবিলাক মানে আমাৰ শ্বিলঙৰ মানে মনত পেলায় আৰু পাহাৰ দেখা পোৱা যায় ন সেইটো কাৰণে মানে অকণমান শ্বিলঙলৈ মনত পৰে আৰু শ্বিলং খুলিছে নে এতিয়ালৈকে গম নাপাওঁ মানে যাব মন আছিলে শ্বিলঙলৈ ক'ভিডৰ কাৰণে যাব পৰা নাছিলোঁ চ' এতিয়া যদি খুলিছে তো যোৱা প্লেনিং এটা কৰিম অতি সোনকালে আৰু ইয়াৰে অলপ আগত যাই পিনে যোনটো কাৰ্ভ আছে অ' ভাই চাহাব এইটো কি কাৰ্ভ মানে কি ক'ম আৰু মটো জিপি ৰেচিং খেলি থকা টাইপ লাগে এইটো কাৰ্ভটো যিটো কাৰ্ভ চ' এতিয়া ইয়াতে ট্ৰেইন আহিব নুমাই দিছে এইডালক কি কয় এইডালক কি কয় কিবা এটা কয় আৰু লাঠিডাল পেলাই দিছে ট্ৰেইন আহিব এতিয়া আগুৱাই যাব নোৱাৰি গাড়ীখন আগুৱাই যাব নোৱাৰি তো এতিয়া অপেক্ষা কৰিব লাগিব আৰু বেলেগ উপায় নাই 2000 years later চ' এতিয়া ইয়াতে পাৰ্কিঙত ধুনীয়া কৰি টাপ কৰি ইয়াতে পাৰ্কিং কৰি দিওঁ এনেকুৱা জেগাত পাৰ্কিং কৰি আছোঁ যাতে ভিতৰৰ পৰা মই দেখা পাওঁ অলৰাইট গাইজ এতিয়া ওলাই দিলোঁ ডেকেনথলনৰ পৰা ডেকেনথলন কয় নে তলন কয় নাজানো কিন্তু মই ডেকেনথলন কওঁ ডেকেথলন চ' এতিয়া ইমান এটা মানে চাৰ্জো নাই ইমান এটা মানে কি আৰু বেটাৰীত বেছি চাৰ্জ নাই 30% আছে চ' দীপৰ বিলত গৈ পিনে কিবা এটা খাই লওঁ দেন যাত্ৰা আৰু ক'ত ঘৰৰ পিনে হয় নহয় চ' ঘৰৰ পিনে যাত্ৰা আৰম্ভ কৰি দিম সো আজি ভিডিওটো এইখিনি লাগিছে যদি ভিডিওটো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি পিনে বেল আইকনটো দবাই দিব খতম কৰি সো টিল দেন বাই বাই পিছ আউট